নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন ভিডিঅ' এটালৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আপোনালোকে জানে যে মই কাপোৰৰ ভিডিঅ' আপোনালোকৰ মাজত আনি থাকোঁ, কাপোৰবোৰ আপোনালোকক দেখুৱাই থাকোঁ আৰু মানে পাট মুগাৰ ওপৰতে যিখিনি আৰু বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকৰ মাজত দি থাকোঁ। কিন্তু আজি মই আপোনালোক এটা নতুন ইণ্ডাষ্ট্ৰি এটা দেখুৱাম বা নতুন কাম এটা দেখুৱাম। এইটো হৈছে আমি পাট মুগাৰ কাপোৰ বনোৱাৰ লগতে আমি স্কুল বেগৰ এটা নতুন ইউনিট আৰম্ভ কৰা হৈছে আমাৰ NGOৰ ফালৰ পৰা। আৰু সেই ইউনিটটোত আচলতে স্কুল বেগ আমি বনাই আছোঁ। গতিকে এই স্কুল বেগবোৰ কেনেকৈ বনায়, কি কথা আপোনাক সেইটো দেখুৱাম। এয়া আমাৰ বেগৰ ইণ্ডাষ্ট্ৰীৰ মাষ্টাৰ, এখেতৰ নামটো এখেতে নিজে ক'ব। কোৱা নামটো কোৱা। চহাৰ আলী মুন্না। এই বেগৰ ইণ্ডাষ্ট্ৰিটোত যিবোৰ বেগ বনোৱা হয় এওঁৱে বনায়। এওঁৰ আইডিয়া কেইটা আমাৰ বহুত মাষ্টাৰ আছে যদিও এওঁ আচলতে সকলো মাষ্টাৰৰ হেড। গতিকে এওঁ এতিয়া বস্তুবোৰ চিনাকি কৰি দিব। এইবোৰ আমাৰ ৰ মেটেৰিয়েলবোৰ। এইটো কি কয়? এইটো তিৰপাল আৰু তিৰপাল কিছুমানে কেনভাছ বুলি কয়। কেনভাছ। এইটো বেগত মানে আমাৰ এইবিলাকৰ বেলেগ কালাৰ কেনভাছ। এইবোৰ আমাৰ বেগৰ এইটো মেটেৰিয়েল হ'ল আমাৰ বেগৰ হেৰি ভিতৰত যিটো থাকে মানে বেল্টৰ পঞ্চ দিয়া যায়। বেল্টৰ এই মানে পিঠিত যিটো লগা বেল্টৰ পঞ্চটো সেইটো লগা যায়। এইটো আমি এইটো মাৰ্জিন মাৰি দিওঁ ভিতৰত, যাতে সূতাটো ওলাই নাযায়। তাৰপিছত এইবিলাক আমাৰ এই বজাৰ কৰা বেগ। ইয়াতে আৰু এটা নতুন এইটো বজাৰ কৰা বেগ বনোৱা হয়। আৰু বেগৰো এইবিলাক ফিটা মেটেৰিয়েলবিলাক এইবিলাক আৰু এইবিলাক বিট কিছুমান বেগটো থিয়া দি থাকে। আমাৰ বেগটো থিয়া দি থাকে। তাতে ভিতৰত সোমাই কিছুমান আমি এই হেণ্ডবেগ ফাইল বেগ বনাওঁ পাইপ দি কিনে। এইটো এইবিলাক আমাৰ এই চেন লক এইবিলাক সূতা এইবিলাক চেন গোটাই এইবিলাক মানে যিবোৰ বেগত ফিটাবোৰ লগাই দিয়া হয়। লগাই চেনবিলাক। আৰু এইবোৰ এই যে গিলাচৰ নিচিনা কি এইবোৰ? কোনটো? এইবোৰ যে গিলাচৰ নিচিনা হৈ আছে পেকেটত যে আছে এইকেইটা এইটা সূতা এইকেইটা গুলি গুলি এইকেইটা মানে এইকেইটাৰে হেৰি লগা হয় ন। গতিকে আপোনালোক দেখো এইখিনি আমাৰ মানে বেগ বনাবলৈ মোটামুটিভাৱে এইখিনি ৰ মেটেৰিয়েলৰ দৰকাৰ হয়। এইবোৰ নামবোৰ ক'লে এইবোৰ একচুৱেলি এই চিট যিবোৰ মেইন বেগটো যিদৰে বনায় আপোনালোকে যে বনোৱা বেগবোৰ দেখে নহয়, এইটো গোটেই এইখিনি বস্তুখিনি। আৰু এতিয়া এইটো আমাৰ এই বনোৱা হৈছে স্কুল বেগ। এইটো স্কুল বেগ বুলি কয়। এইটোৱে আচলতে স্কুল বেগটো এইটোৱে হয়। এইটো যি কি এইটো মেটেৰিয়েলটো কি বুলি কয়? কেনভাছ, যিটো মানে তিৰপাল বা কেনভাছ বুলি কয়, যিটো মেটেৰিয়েল যে আমি দোকানবোৰত যে বনোৱা বেগবোৰ দেখা পাওঁ হেণ্ডমেড। এইটো এই বেগবোৰ আচলতে 2 বছৰকৈ গেৰাণ্টিও দিয়ে যে কিনাৰ পিছত যদি 2 বছৰ মানে 2 বছৰৰ ভিতৰত বেয়া হ'লে আকৌ বেগটো মানে ৰিটাৰ্ণ পাই যাব নেকি? ঠিক আছে, এইটো 2 বছৰ গেৰাণ্টি দিছে বেগটোত। গতিকে এইটো আৰু এয়া আমাৰ এতিয়া এইবোৰ কাম চলি আছে। এইবোৰ কি বুলি কয়? বেল্ট মানে পিঠিত লগা বেল্টবোৰ ন, পিঠিত যে মাৰে। আৰু এইবিলাক চলি আছে। এইবোৰ এতিয়া ইয়াত কাম চলি আছে, এইবোৰ বেগৰ কাম। এয়া আমাৰ ভণ্টিহঁতে বেগৰ কাম বেগ বনাই আছে। এইটো ভণ্টি, এয়া ভণ্টি বেগৰ কাম কৰি আছে। গতিকে এইটো আমাৰ আমি যি ইয়াত মানে বেগ বনোৱা ইণ্ডাষ্ট্ৰিটো বনোৱা হৈছিলে, বেগ বনোৱা কাৰখানাটো, গতিকে সেইটো আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ গোটেই কামখিনি ইয়াতে কৰি থকা হৈছে এনেকৈ। আৰু যিসকল মানে বন্ধু বান্ধৱীয়ে আমাৰ এই ইণ্ডাষ্ট্ৰিৰ পৰা বেগ ল'ব বিচাৰে, সকল বন্ধু বান্ধৱী ইয়াৰ পৰা আপোনালোকে হ'লচেল আকাৰে বেগ ল'ব পাৰে। যিসকলৰ দোকান আছে, যে ভাবে আমাৰ পৰা যদি বেগ কিনি পেলাই আপোনালোকে দোকানত ল'ব বিচাৰে বা দোকানত আপোনালোকে বিক্ৰী কৰিব বিচাৰে আমাৰ পৰা বেগ লয়, গতিকে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত বা ভিডিঅ'টোত আমাৰ হোৱাটছএপ নাম্বাৰ দিয়া হ'ব। মোৰ হোৱাটছএপ নাম্বাৰ মোবাইল নাম্বাৰৰ লগতে এই বেগ যি আপোনালোকক আমাৰ এই চহৰ আলিৰ নাম্বাৰ দিয়া হ'ব। আৰু গতিকে আৰু কোনো বন্ধু বান্ধৱীয়ে যদি দোকানৰ কাৰণে নহয় এনেও ল'ব বিচাৰিছে, এনেও ঘৰৰ কাৰণে মানে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বা অন্যান্য অকল স্কুল বেগ বুলিয়ে নহয়, আপোনাক যদি লাগেজ বেগো লাগে সেইটোও বনাই দিয়ে। গতিকে এয়া গোটেই ৰ মেটেৰিয়েলখিনি দেখুৱালোঁ। আৰু গতিকে এনেকুৱা ধৰণৰ বেগ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল।